আজি গধূলি সময়ত বাৰ লগত এঠাইলৈ যাবলৈ ওলাইছো। ক'ত যাই আছো, কি কাৰণে যাই আছো সেইটো আপোনালোকে পিছলৈ গম পাই থাকিব। কিন্তু তাৰ আগতে চাওকচোন, এখন ফিল্ডো খালী নাই। এখনত গ'লো, সেইখনত আকৌ গেম চলি আছে। তাৰপিছতে ছেকেণ্ড ফিল্ডখনত গৈ দেখিলো যে এইখন খালী আছে, ইয়াৰ পৰাই আৰম্ভ কৰিম। পিছে আৰম্ভ কৰিম বুলিতো ক'লো, কিন্তু বস্তুটো কি সেইটোতো আপোনালোকে গমেই পোৱা নাই এতিয়ালৈ। মই শিকিম আজি স্কুটি ইমান বছৰৰ মূৰত। মানে মোৰ কথা কি জানে নাই, বেলেগে যেতিয়া ধুনীয়াকে স্কুটি এখন শিকি মেলি ধুনীয়াকে ফিটফাট হৈ বাহিৰলৈ ফুৰিব পৰা হৈ যায়, তেতিয়াহে মই শিকিবলৈ আৰম্ভ কৰো জানেনে। মানে মোৰ জীৱনৰ গাড়ীখন এনেও লেটেই দিয়ক। এতিয়া আৰু আপোনালোকে নক'ব যে ইমান ডাঙৰ হলো স্কুটি চলাব নাজানো। হয়, নজনাতো নজনা বুলিয়ে কম দিয়কচোন। যদিও স্কুটিখন চলাই বিশেষকে একো দুখ নাপালো, কিন্তু হাতত অকনমান চালহে গৈছে। সেইটোলৈ অকনমান ভালো লাগিছে যে সৰুতে শেষ হৈ গ'ল গোটেইখিনি। বেছিকে একো দুখ চুপ পোৱা নাই, যিহেতু মই পৰিও যোৱা নাই স্কুটিখন চলাই মেলি। কিন্তু স্কুটি চলাই নপৰিলে কি হ'ল, মোৰ লগত আৰু বেয়া নহ'ব নাই। ঘৰত পৰিছো জানানে, যি ধুমপৰণ দিছো নহয়, হাত চাত বিষাই গৈছে একেবাৰে। দুখ পোৱাটোতো বাদ দিয়ক, আৰু যেনেকে পৰিছো নহয় আপোনালোকে হাঁহি মৰিব। স্কুটি চলাই নপৰিলো, খোজ কাঢ়োতে পৰিছো। খোজ কাঢ়োতে কোনে পৰে বাৰু। বাদ দিয়ক এইবোৰ, উপায় নাপায় তেনেকে পৰা হাত ভৰি লৈ পিনে এতিয়া জিমলৈ যাবলৈ লৈছো। জিমত এক্সাৰচাইজ কেইটা কৰি লৈ পিনে আজিৰ দিনটো এনেকৈ কটালো। আজিলৈ আহিছো, বাই।